और पसीने बना रहा बुसी फोटो मारी दूँ नहीं कि नहीं रंगे ओ कुकू कुकू হাই গাইজ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। মই এইফালে দেখিছে কেক বনাবলৈ সকলো বস্তু ৰেডি কৰি লৈছোঁ। আজি যিহেতু 2 কেজি আধা কেক এটা অৰ্ডাৰ আছে, সেইটো কাৰণে আপোনাৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু এইটো টাৰ্ণ টেবুলখন দেখিছে, পূৰা টাৰ্ণ টেবুলখন কভাৰ কৰিছে বৰ্ডটো। আৰু এইফালে মোৰ চকলেট প্ৰিমিক্সৰ পৰা বনাই ল'লোঁ। এইকেইটা মই কাটি থৈ লৈছোঁ এনেকৈ। আৰু ইয়াত দেখিছে আইচিং কৰি হৈ গ'ল এইটো তলৰ লেয়াৰটো। আৰু মই ইয়াত পাইপ 3ডাল ভৰাই দিছোঁ। তাৰপৰা এইটো ফাৰ্ষ্ট ষ্টেপ, ওপৰৰ ষ্টেপটো এইটো মই এনেকৈ থৈ দিছোঁ। আৰু মই এইটো কালিহে এপ্লাই কৰিম, যিহেতু টান হ'ব দিম, আইচিং হ'ব দিম ভালকৈ। তেতিয়া আপোনাৰ কোনো পৰা গিৰা কোনো কথা নাথাকে। আৰু এইটো অকণমান পিচকু এটা বনাই দিছোঁ বেটাহঁতৰ কাৰণে, বাচিছিলে যিহেতু। আৰু এতিয়া ৰাতিও বহুত হৈ গ'ল, ভাগৰো লাগিছে ন, সেইকাৰণে এতিয়া কাইলৈ আৰু যিমানকণ আছে আইচিং কৰিম। কাইলৈ ৰাতিপুৱা 5টা বজাতে উঠি কৰিব লাগিব, যিহেতু মই 11টা বজাত মই কেকটো ডেলিভাৰী দিব লাগিব। এইটো কেক এটা চাৰ্জৰ বাৰ্থডে আছে, চাৰ্জৰ বাৰ্থডে। আৰু মানে দেখালোঁ। আৰু এতিয়া টাইম চাওক 11:30 বাজিল। গুড মৰ্ণিং গাইজ, আজি নেক্সট ডে। মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এই মাত্ৰ বেটিক টিউশ্যন পৰা থৈ আহি গ'লোঁ, আৰু গা পা ধুই বেটিক থৈ আহি গ'লোঁ। আৰু এতিয়া মই কেক আইচিঙত লাগি যাওঁ। কেকটো যিহেতু ফাইনেল আইচিং হোৱা নাই আৰু কমপ্লিট কৰিব আছে। 11 বাজিতো দিবগৈ লাগিব, 11টা বজাত। সেইটো কাৰণে মই এতিয়া নেক্সট ডে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। চাওক ক'ত গ'লে কি মানুহ
ফাইনেল মোৰ কেকটোৰ লুক এনেকৈ আহিলে। চব হেণ্ড ৰাইটিং ভাল নহয়, মই আগতো কৈ আছোঁ আগৰ পৰাই, আগৰ ভিডিঅ'টো। এনেকৈ হৈ গ'ল কেকটো। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে।